তো হেল্ল' নমস্কাৰ, মই মহিম বৰ্মন। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু ৯৮ সংখ্যক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম দিৱস, তো এই পবিত্ৰ দিনটোত মই মোৰ ফালৰ পৰা ডক্টৰ ভূপেন হাজৰিকালৈ কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু এয়া আজি মই আপোনালোকক দেখুৱাম। এতিয়া আজিৰ কাৰ্যসূচী এয়া হ'ল আজিৰ কম্পিটিশ্যন। আমি এনেকৈ মিলাই দিলোঁ, বহাই দিছোঁ দুটা ৰুমত। এইটো হৈছে আমাৰ লোৱাৰ ছেকশ্যন বুলি ক'লে আমাৰ এইটোৰ তলৰখিনি ইয়াতে আছে, আৰু এটা ৰুমত আছে এইখিনি আছে, আৰু এটা ৰুমত আছে হাই স্কুলখিনি। দুটা ভাগত ভাগ কৰা হৈছে। আৰু ইয়াৰ চবেই ব্যস্ত। তো আমি সৰু ক্লাছবিলাকত দিছোঁ এইটলৈকে আমি দিছোঁ এটা শৰাই আঁকিবলৈ, আৰু ডাঙৰ হাই স্কুলবিলাকক আমি দিছোঁ। এয়াও আছে, ইয়াত চাওক, আপোনালোকৰ আগত মই দেখুৱাইছোঁ। এইবিলাক হৈছে হাই স্কুল ছেকশ্যনৰ। তো হাই স্কুলত আমি দিছোঁ এইখন ছবি, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ছবিখন চাই আঁকিব দিছোঁ। আৰু ইয়াত সকলোৱে ব্যস্ত আঁকি আছে সুন্দৰভাৱে। আপোনালোকক দেখুৱাম, অলপ পিছতে দেখুৱাম কোনে কেনেকৈ আঁকিছে, কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকক। তো এয়া আমাৰ বাইদেউ দুজনী মোক কিবা কিবি কৈ আছে এনেকৈ, আৰু আমাৰ কম্পিটিশ্যন এনেকৈ চলি আছে। তো বাইদেউজনী মোক ক'বলৈ লাগিছে যে খুবেই মানে নিৰিবিলি সুন্দৰ লাগি আছে। তো এইয়া ইহঁতে শৰাই বনাত ব্যস্ত, খুবেই ব্যস্ত হৈ আছে। এয়া চাওক কেনেকৈ বনাই আছে, স্কেচ বনাই আছে ইহঁতে। এতিয়ালৈকে ৰং কৰিব পৰা হোৱা নাই, ইও কৰি আছে। খুব ধুনীয়াকৈ বনাইছে আচলতে। খুব মানে সকলোৱে বহুত মানে ধৈৰ্যৰে কৰি আছে। এয়া চাওক, কোনোবাই ৰং কৰি আছে, কোনোবাই পেঞ্চিলেদি অংকন কৰি আছে। তো এয়াই চাওক, আমাৰ হৈছে এইখিনি হাই স্কুলৰখিনিও খুবেই ব্যস্ত। এয়া আমাৰ হাই স্কুলখিনি। এফালেদি চলি আছে আমাৰ ড্ৰয়িং কম্পিটিশ্যন, আনফালেদি চলি আছে ভাষণ। তো ভাষণ সকলোৱে শুনাত ব্যস্ত, খুবেই সুন্দৰকৈ বহি ভাষণ শুনি আছে। আৰু এইয়া আমাৰ ছাৰসকলৰ ওচৰতে এয়া আছে আমাৰ এয়া চাওক, খুব সুন্দৰকৈ পেষ্টেল ৰঙেদি বনাইছে শৰাই, ৰং ঘঁহি আছে এতিয়া। এয়া তো এতিয়া মোক কৈ আছে কিছুমানৰ বোলে হৈ গৈছে, মোক মানে হাই কৰি আছে ভিডিঅ'। মই যেতিয়া মোবাইলটো ওলাইছোঁ তেতিয়া চবেই হাই দিয়াত ব্যস্ত, এইবাৰ হাই দি আছে। ইয়াত চাওক না, মানে ছাত্ৰ ছাত্ৰীবিলাক ইমান হুলস্থুল। চাওক, মোৰ হৈছে ছাৰ, মোৰ হৈছে ছাৰ, সকলোৱে দেখাবলৈ লৈছে। ছাৰ মোৰটো কেনেকুৱা হৈছে, ছাৰ মই প্ৰাইজ পাম না? সকলোৱে সোধা পোছাত ব্যস্ত, আৰু চবৰে নিজৰ আৰ্টখন লৈ দেখুৱাত ব্যস্ত হৈ আছে চবে। চাওক সুন্দৰ আঁকিছে, সকলোৱে সুন্দৰকৈ বনাইছে। আৰু এই ইয়াৰ ড্ৰয়িং কম্পিটিশ্যন শেষ হোৱাৰ লগে লগে আমাৰ এই বাইদেউকেইজনী প্ৰসাদ বিতৰণ কৰি আছে। আৰু ইয়াত চাওক না, আপোনালোকৰ আগত কি মানে প্ৰসাদ খাই আছে, কেনেকৈ দেখুৱাই আছে চাওক না। টিকলাকেইটা মোকে মানে ফ্ল' কৰি আছে এতিয়া বেছিকৈ। মই মানে মোবাইলটো ওলাইছোঁ বুলি মোকে চাই আছে। আৰু এয়া এতিয়া মই বহি লৈছোঁ, আৰু কেইবাজন ব্যক্তিৰ সৈতে মই এতিয়া ড্ৰয়িংবিলাক চেক কৰি আছোঁ। তো গাইজ, মোৰ ভিডিঅ'খন চাই আপোনালোকে কেনেকুৱা পাইছে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু আৰ্টকেইখন এয়াই চাওক, ফাইনেল আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, আপোনালোকৰ আগত শৰাই কেইখন মই চাই আছোঁ। আৰু এইকেইখন হৈছে শ্বেডিঙৰ বনাইছে, ৱাটাৰ কালাৰত বনাইছে। চাওকচোন ইমান সুন্দৰকৈ বনাইছে, গোটেইকেইখন খুব সুন্দৰ হৈছে, বহুত ভাল হৈছে। এয়া চাওক।